পৰা শুভ উদ্বোধন কৰা হৈছিলে 24 ডিচেম্বৰ 2021 বৰ্ষত আৰু এই যাত্ৰা ইতিমধ্যে সমগ্ৰ অসমৰ প্ৰায় অংশ অন্ত পেলাবলৈ সক্ষম হৈছোঁ আৰু প্ৰায় অংশ অন্ত পেলাই মই ধুবুৰী জিলাত উপস্থিত হৈছোঁ। এতিয়া মাত্ৰ 8খন জিলা অতিক্ৰম কৰিবলৈ বাকী আছে আৰু এই যি যাত্ৰা আৰম্ভ কৰা হৈছে এই যাত্ৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত আৰু সমগ্ৰ বিশ্বত প্ৰকৃতি অবিহনে কোনো এজন ব্যক্তি জীয়াই থাকিব নোৱাৰিব। প্ৰকৃতি আমাক লাগিবই। প্ৰকৃতি সংৰক্ষণ হ'লেহে আমি জীয়াই থাকিব পাৰিম আৰু প্ৰকৃতিৰ মাজতেই আমাক অসমক ভগৱানে দিয়া দান, আমাৰ প্ৰকৃতিয়ে দিয়া দান যি গড়, আমাৰ অসমৰ স্বাভিমান এশিঙীয়া গড়, অসমৰ গৌৰৱ, অসমৰ সন্মান বুলি ক'ব লাগিব, অসমৰ প্ৰতীক আৰু যি এশিঙীয়া গড়ে বিশ্বত প্ৰভাৱ বিস্তাৰ কৰিছে অসমক চিনাকি দিয়াত সহায় কৰিছে, সেই গড় আমি যাতে হত্যা ৰোধ কৰি আমি এখন আমাৰ প্ৰকৃতি ভালপোৱা, আমাৰ মানুহক ভালপোৱা এখন জীৱ জন্তুক ভালপোৱা এখন অসমৰ পৰিচয় দিব পাৰোঁ, তাৰ উদ্দেশ্যেৰে তাৰ চিনাকি দিয়াৰ এক মহান প্ৰয়াসেৰে ৰাইজক যাতে সজাগ কৰি তুলিব পাৰোঁ, তাৰ বাবেই মই এই যাত্ৰা আৰম্ভ কৰা হৈছে। আৰু লঘলৰ পৰা যিহেতু প্ৰকৃতি ধ্বংস হ'বলৈ গৈছে, এই ক্ষেত্ৰত চৰকাৰে কৰণীয় কি আছে বা গছ খৰচৰ কৰণীয় কি? নিশ্চয়, মই ইতিমধ্যে আপোনালোকে জ্ঞাত যে 2019 বৰ্ষত 30 ডিচেম্বৰত মই দিল্লী গৈছিলোঁ। তেতিয়া দিল্লী ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মই বহুখিনি কথা পাতিছিলোঁ। দিল্লী ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি তেওঁলোকৰ আইন কানুন, যি ৰিকভাৰী ছিষ্টেম বা আমাৰ বৰ্তমান সময়ত বিজ্ঞানৰ যুগ আৰু এই বিজ্ঞানৰ যুগত যাতে আমি এজোপা গছ উঠাই আনি আন এটা জেগাত স্থাপন কৰা পদ্ধতি ল'ব পাৰোঁ, গছ নকটাকৈ যদি সেই পদ্ধতি অৱলম্বন কৰা হয়, কাৰণ ইতিমধ্যে বিশ্বৰ বিভিন্ন বৰ্ষত, ভাৰতবৰ্ষ বুলি নহয়, বিভিন্ন ঠাইত, বিভিন্ন ৰাজ্যত, বিভিন্ন দেশত এই পদ্ধতি অৱলম্বন কৰিছে। সেই তেনেকৈ যদি আমি অসমতো পদ্ধতি অৱলম্বন কৰোঁ, যেনেকৈ আজি দিল্লী চৰকাৰে কৰিছে, গছপুলিবোৰ ডাঙৰ হৈছে কিন্তু ৰাস্তা বনাবৰ কাৰণে কিছুমান গছপুলি উঠাই আনি বেলেগ জেগাত দিছে মেচিনৰ দ্বাৰা। গতিকে সেই পদ্ধতি যদি অৱলম্বন কৰোঁ, নিশ্চয় গছবোৰ নকটাকৈ এটা ৰাস্তাত আমি গছ আৰু নেক্সট টাইম ৰুবলগীয়া নহয়, সেইখিনি গছেৰে এটা ৰাস্তা সেউজীয়া হৈ থাকিব বা সেই গছপুলিখিনিৰ আত্মাই শান্তি পাব বা জীয়াই থাকিবলৈ সক্ষম হ'ব সিহঁত। কিন্তু আমাৰ যদি মানুহ এজনক যেনেকৈ গুলি কৰি মাৰা হয়, গছজোপা কাটি পেলোৱাটো একেই অৰ্থ। সিহঁতে মাত্ৰ ঠাইত থিয় হৈ আছে, আমি মাত্ৰ লৰি চলি আছোঁ, একেই আত্মা, একেই জীৱ। আপোনাৰ এই যাত্ৰাত কেনেকুৱা সঁহাৰি পাইছে? মই নিশ্চয় প্ৰতিখন জিলাৰ পৰা সঁহাৰি ভালেই পাইছোঁ। জিলাৰ উপায়ুক্ত মহোদয়সকলৰ লগতে জিলাৰ যি আৰক্ষী অধীক্ষকসমূহ আছে, সহকাৰী আৰক্ষী অধীক্ষকসমূহ, সুন্দৰ তেওঁলোকৰ এক মননশীল মই অনুভূতি পাইছোঁ তেওঁলোকৰ মাজত বিচাৰি। তেওঁলোকে বহুখিনি কৰিব বিচাৰে কিন্তু হয়তো কিছুমান সময়ৰ অভাৱ বা কিছুমান ক্ষেত্ৰত তেওঁলোকে কৰিব পৰা নাই। মই ভাবোঁ তেওঁলোকক অসম চৰকাৰে সেইখিনি অধিকাৰ দিয়ক, কাৰণ প্ৰত্যেকজন মানুহৰে মনত এটা অনুভূতি লুকাই থাকে, অনুভৱ লুকাই থাকে, যাতে তেওঁলোকে নিজৰ জিলাখনত নিজৰ এক যিটো নিজৰ মাজত প্ৰতিভা লুকাই থাকে, প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰতেই হওক, বহুত কেইখন মই ধুবুৰী জিলাত সোমোৱাৰ সেইদিনা মই এজন শিল্পীও লগ পাইছোঁ, যিয়ে নেকি মহাত্মা গান্ধীকে ধৰি বিভিন্নজনক বনাই আছে, এই UB কনিষ্টেবল হয় তেওঁ। গতিকে তেনে লোকসকলক যাতে অসম চৰকাৰে উলিয়াই আনি এজন আমাৰ অসমখন সুন্দৰ কৰাত তেওঁলোকে আগভাগ লয়। কাৰণ আজিও মই আমাৰ যি আৰক্ষী অধীক্ষক, সহকাৰী আৰক্ষী অধীক্ষক ছাৰ আছে, বিদ্যুৎ ভূঞা ছাৰ, তেওঁৰো মন আছে প্ৰকৃতিৰ কাৰণে কিবা এটা কৰাত, কিন্তু ভয় হয় যদি ৰাস্তাৰ গালত গছ এজোপা নিজে ৰুম, তাৰপিছত যদি পিছদিনাই কাটি দিয়ে, সেই গছজোপা ৰোৱা মানুহজনৰ মনত কেনেকুৱা আঘাত হ'ব। গতিকে সেই কথাখিনিৰ প্ৰতি অসম চৰকাৰ বুলি নহয়, PWD অফিচাৰকেইটাৰেও সেইটো মন মেলিব লাগিব, যাতে গছপুলিখিনি আমি নমৰাকৈ কি পদ্ধতিত আমি ৰাস্তাটো বনাম, সেই কথাখিনিৰ প্ৰতি তেওঁলোকে চকু দিব লাগিব আৰু তেওঁলোকে চিন্তাশীল হ'ব লাগিব। চিন্তাশীল নহ'লে কোনো এটা কাম আমি সম্ভৱ কৰি তুলিব নোৱাৰোঁ, কাৰণ গছ এজোপা কাটি পেলোৱা চিন্তাটো হঠাৎ আহে, কিন্তু গছজোপা জীয়াই ৰাখি আমি ৰাস্তাটো কেনেকৈ বনাম সেই চিন্তাটো কিন্তু আমাৰ 10 বছৰ পিছতহে হয়তো আহিব। গতিকে PWD বিষয়াসকলক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে ৰাস্তাটো 10 বছৰ পিছত বনাম বুলি তেওঁলোকৰ অনুভৱ আগতে আহে, কিন্তু ৰাস্তাটোত কি আছে কাষত, ৰাস্তাটো কেনেকৈ বনালে ভাল হ'ব, ৰাস্তাটো বনোৱাৰ ফলত কি বস্তুৰ ক্ষতি হ'ব, সেই বস্তুটো কিন্তু 10 বছৰ আগতে তেওঁলোকে চিন্তা চৰ্চা কৰি ক্ষতি নোহোৱাকৈ যাতে কামটো কৰিব পাৰে, তাৰ এক লক্ষ্য আগত ল'ব লাগিব। আৰু এইখিনিতে মই
আৰু এই বিষয়ে কওঁ, আমাৰ যি অসম আৰক্ষী তথা অসম সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ছাৰৰ লগতে আমাৰ অসমৰ জিলাসমূহৰ আৰক্ষী অধীক্ষক সহকাৰী আৰক্ষী অধীক্ষকসকলৰ এক ঐতিহাসিক প্ৰচেষ্টা ড্ৰাগছমুক্তকৰণৰ কাৰণে যি পদক্ষেপ লৈছে, সেই পদক্ষেপ যাতে ৰাইজে কোনো কাৰণতে পিছুৱাই নিদিয়ে, যাতে অসম আৰক্ষীক আগুৱাই দিয়াত সক্ষম হয়, ৰাইজে যাতে হাত উজান দিয়ে। কাৰণ অসম আৰক্ষীক যদি ৰাইজে সহায় নকৰে তেনেহ'লে ড্ৰাগছমুক্তকৰণত অসম আৰক্ষী নিশ্চয় সফল হ'ব নোৱাৰিব। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়। অসম আৰক্ষীক যদি ৰাইজে সহায় কৰে নিশ্চয় এদিন ড্ৰাগছমুক্ত হ'ব। আৰু প্ৰতিটো ইনফৰ্মেশ্যন ভাল বেয়া, ক'ৰবাত যদি কোনোবা অভিভাৱকে ভাবিছে মোৰ ল'ৰাটো কিবা বেয়া কাৰ্যত লিপ্ত হৈছে নেকি, বেয়া স্বভাৱত আহিছে নেকি, ড্ৰাগছ এডিক্টেড হোৱা বুলি অনুভৱ হৈছে নেকি, তেতিয়াহ'লে লগে লগে আমাৰ আৰক্ষী যদি IC ছাৰৰ লগত বা OC ছাৰৰ লগত কথাটো ক'বৰ কাৰণে অলপ লাজ সংকোচ কৰি আছে, তেনেহ'লে আপোনাৰ আছুতীয়াকৈ আমাৰ আৰক্ষী অধীক্ষক ছাৰৰ লগত আলোচনা কৰক। নিশ্চয় আছুতীয়াকৈ তেওঁক সেই ব্যৱস্থা ৰিকভাৰী ব্যৱস্থা কৰা হ'ব। গতিকে মই বিশেষ অনুৰোধ কৰিছোঁ। থেংক ইউ। ধন্যবাদ।